দিছোঁ ইয়াৰ পৰা মানে ফুলি উঠা ৰুটিখনৰ পৰা। আজি ৰাতিপুৱা আমি খাবলৈ লৈছোঁ চাহৰ লগত এয়া ৰুটি। তাৰপিছত আমি তিনিওজনে বহি চাহ খাই ল'লোঁ আৰু এইফালে মুনুক দিওঁত আছোঁ ৰুটি গায়ব মানে শেষ হৈ গ'ল। যিহেতু এতিয়া হৈছে আমৰ বতৰ সেইকাৰণে আমি ৰাতিপুৱাই অকণমান আমো কুটি খাই ল'লোঁ। তাৰপাছতে এইফালে কৰিলোঁ মই আকৌ ভাতৰ যোগাৰ। আজি ভেদাইলতাৰ লগত মাছ খাম বুলি ভাবিছোঁ, সেইকাৰণে তেওঁ ৰাতিপুৱাই বজাৰৰ পৰা হাউট কৰি মাছ লৈ আহিলেগৈ। আৰু এইফালে মই ভেদাইলতাখিনি প্ৰথমতে ধুই ল'লোঁ, তাৰপিছত মাছখিনি কুটি বাছি লৈ ল'লোঁ আৰু ভেদাইলতাৰ লগত দিবৰ কাৰণে মই এইখিনি বস্তু প্ৰথমতে যোগাৰ কৰি লৈছোঁ। তাৰপিছত সকলোখিনি সামগ্ৰী মই মিক্সাৰ জাৰত দি এইখিনি গ্ৰাইণ্ড কৰি লৈছোঁ। ভেদাইলতাখিনি পিচি হোৱাৰ পাছত মই এইফালে কেৰাহী পাতি দিলোঁ। কেৰাহী গৰম হোৱাৰ লগে লগে মই অকণমান তেলো ঢালি দিছোঁ। তাৰপিছত মই মাছকেইটা আধা ভজা কৰি ল'ম। আজি মই কেনেকৈনো ভেদাইলতাৰ লগত মাছ বনাওঁ সেয়া দেখুৱাইছোঁ, আৰু পাৰিলে আপোনালোকেও জনাবচোন আপোনালোকে কেনেকৈ বনায়। বাৰু তেনেহ'লে ভিডিঅ'টো চাই থাককচোন। ইমানখিনিলৈকে ভিডিঅ'টো চালে আৰু মোৰ মাছ ভাজিও হৈ গ'ল। তাৰপিছত মাছ ভজাৰ তেলতে মই আলু দুটা বইল কৰি লৈছিলোঁ আৰু এই দুটা এতিয়া অকণমান ভাজি লৈছোঁ। তাৰপিছত ভেদাইলতাখিনিও ইয়াতে দি দিছোঁ আৰু অকণমান সময় ভাজি লৈ জোখমতে ইয়াত গৰম পানী মই দি দিছোঁ আৰু উতল অহালৈকে ঢাকনখন মাৰি দিছোঁ। অকণমান সময়ৰ পাছতে মই ঢাকনিখন উদঙাই চাইছোঁ। ৱাও, বক বককৈ উতলি আছে। বেছি পলম নকৰি মই ভাজি থোৱা মাছকেইটা পটাপট দি দিছোঁ। আৰু আজি চাওক ভেদাইলতা আৰু মাছৰ জোল আমাৰ ৰেডি হৈ গ'ল। আৰু মই এফালে ভাজিলোঁ পটল, তাৰপিছত সৰু সৰু আলুগুটিৰ লগত সেয়া বাদাম। বিয়া বা সকামবিলাকত যে ভাতৰ যোগাৰ কৰিলে দিয়ে, এই ভাজিকণ খাই কিন্তু মই বহুত বেছি ভাল পাওঁ। তেনেহ'লে এতিয়া খাই লওঁ দেই।